আপোনালোকে আৰু এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এইটো ছেকেণ্ড হেণ্ড ব্লগ, থাৰ্ড ব্লগ হ'ব লাগে, কাৰণ গম পাইছে নহয় আগতো প্ৰথম ব্লগটো মোৰ ভাগৰ কপিৰাইট হ'ল। আৰু আজি দুৰ্গা পূজা চাবলৈ আহিছোঁ ধেমাজিত, আৰু আপোনালোকক ধেমাজি দুৰ্গা পূজা মই দেখাম। সকলোৱে লাষ্টলৈকে শেষৰলৈকে চাই থাকিব ভিডিঅ'টো, আৰু ভাল পালে কমেণ্ট আৰু ছাবস্ক্ৰাইব লগতে লাইক কৰি দিব। চাই থাকক। এতিয়া ধেমাজি দৃশ্য দেখাম আপোনালোকক, আৰু চাই থাকিব কেনেধৰণে। আজি যিহেতু বলি দিয়া হয়, আপোনালোকক বলি দিয়া দৃশ্য কেইটামান মই দেখাইছোঁ। এইটো হৈছে ঢকুৱাখানা। মই ভিডিঅ'টো বেলেগৰ পৰা কালেক্ট কৰিছোঁ আপোনালোকক দেখাবৰ বাবে। ধেমাজি নহয়, ধেমাজি ঢকুৱাখানা হয়। এইটো লখিমপুৰ ডিষ্ট্ৰিক্ট ঢকুৱাখানাত এনেধৰণে বলি দিয়া হয়। ধেমাজিত দিয়া দেখা নাই, ধেমাজিত দিয়ে কিন্তু সৰু সৰু জীৱ দিয়ে, যেনে কুকুৰা, পাৰ, কিন্তু ঢকুৱাখানাত ম'হৰ বলি দিয়া হয়। আপোনালোকক দেখাম। আপোনালোকে ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰিব, কেনেধৰণে বলি দিয়া হয়, কেনেধৰণৰ নিয়ম নীতি কৰে, সকলোৱে চাব। আৰু ভিডিঅ'টো প্লিজ লাইক কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব, আৰু কমেণ্টো কৰিব, পাৰিলে ছাবস্ক্ৰাইব কৰিব। নেক্সট ভিডিঅ' আপোনালোকে পাই যাব তেতিয়া সকলো প্ৰথমেই। এতিয়া চাই থাকক কেনেধৰণে বলি দিয়া হয়, আৰু ইমানেই ভয়ংকৰকৈ দিছে মানে বলি, আৰু বলি দিয়াৰ পাছত তাৰ টেষ্টটো যি ধৰণে খাইছে মানে আপোনালোকৰ গা মিহৰি যাব। মই চাব পৰা নাছিলোঁ, তথাপিও আপোনালোকক দেখাবৰ বাবে ভিডিঅ'টো বনাই আনিলোঁ। মানে ভিডিঅ'টো মই বনোৱা নাই, মোৰ লগৰ এজনে বনাই মোক দিছে কেনেধৰণে হ'ব। তাৰপৰা আৰু তাৰে বৰ্তমান এতিয়া বহুত টাইম হৈ গ'ল, আৰু ভিডিঅ'টো শ্বৰ্টকৈ বনাইছোঁ। আপোনালোকে ভাল পালে ছাবস্ক্ৰাইব আৰু লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰিব। ইমানতে সামৰিছোঁ, ধন্যবাদ।